এইখিনিতে এটা টিপ দিওঁ পাটৰ কাপোৰ পিন্ধিলে আপোনালোকৰো মোৰ দৰে সেই ব্লাউজটো নষ্ট হৈ যায় নেকি ঘামত হেল্ল' এভৰিৱান আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোকৰ মাজলৈ আজি এটা অতি উপকাৰী বাৰ্তা লৈ আহিছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই যাব আমাৰ সকলোৱে মৰমৰ বৰষাৰাণী বিষয়াই মহিলাসকলৰ বাবে এটা অতি উপকাৰী টিপছ দিছে যদিহে আপোনালোকে বৰষাৰাণী বিষয়াক ভাল পায় তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু বৰষাৰাণী বিষয়াই কেনে ধৰণৰ টিপছ দিলে চাওঁচোন আহক ভিডিঅ'টোৰ জৰিয়তে এইখিনিতে এটা টিপ দিওঁ পাটৰ কাপোৰ পিন্ধিলে আপোনালোকৰো মোৰ দৰে সেই ব্লাউজটো নষ্ট হৈ যায় নেকি ঘামত মই দেখুৱাইছোঁ ৰ'ব দুখন কপাহী ৰুমাল ল'ব আৰু দুয়োখন কাষলতি তলত ব্লাউজত ভৰাই ল'ব তেতিয়া সেই ঘামটো ৰুমালকেইখনে চুক কৰি লয় আৰু ব্লাউজটো নষ্ট নহয় অৱশ্যে আৰ্মপিট পেডযোৰ পায় ইলাষ্টিক থাকে এনেকৈ সেইকেইখন ক'ত বা আছে এতিয়া ইয়াততো নায়েই গতিকে পটককৈ সেইটো কাম কৰিব পাৰে নহ'লে পাটৰ কাপোৰৰ ব্লাউজবিলাক নষ্ট হৈ যায় চাবচোন